just like you. No, I always want stress like you. Oh, I always want stress like you. Hello everyone, assalamu alaikum. Moi Sahid aru mor YouTube channel Sahid blog le aponok hokoloke dil se welcome. যেহেতু ইদলে আৰু 3-4 দিন বাকি আছে আপোনালোকে জানে নতুন উৎসৱ এটা আহিলে বা এনেকুৱা কিবা ফেষ্টিভেল আহিলে এনেকৈ ঈদ আহিলে বিহু আহিলে সবেতো নতুন কাপোৰৰ পৰা ধৰি কিবা এটাতো সবে লয় সবৰে এটা ইচ্ছা থাকে ন তো ভাবিছো আজি মই অনলাইনত অৰ্ডাৰ দিছিলো যে এটা বস্তু কিন্তু আহি পোৱা দেৰি হৈ যাব মই অনলাইনত অৰ্ডাৰ দিছিলো কিন্তু ইদলৈকে নাপাবহি গতিকে ভাবিছো ইদত কিবা এটা ল'বতো লাগিবই সো ভাবিছো অফলাইনে লৈ লওঁ গতিকে আজি যাম বুলি ভাবিছো টাউনলৈ মললৈ যাওঁ আপোনালোকক দেখাম আৰু চাওঁ কি ল'ব পাৰোঁ তো ভাবিছো আৰু এইটো মোৰ গিফ্টৰ স্পৰ্টিং হয় মোৰ দাদা আৰু বৌয়ে দিছিলে কেনেকুৱা লাগিছে কমেণ্ট কৰক মই বহুত ভাল পাওঁ মোৰ ফেভৰেট কালাৰ হয় ব্লেক এণ্ড হোৱাইট আৰু গ্ৰে বহুত ভাল পাওঁ সো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব সো গতিকে বলক দেৰি নকৰোঁ বতৰটো মানে অলপ বেয়া হৈ আহিছে আপোনালোক কি দেখাব পাৰোঁ গতিকে ময়ো যাওঁ চাবলৈ কি পাওঁ ল'বলৈ গতিকে দেৰি নকৰোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ থেংক ইউ Stress like you. Oh, I always want stress like you. তো ফাইনালি আহিলো গাইজ কাপোৰ চাবলৈ কিন্তু পচন্দ হোৱাই নাই কাপোৰ মানে ইমান মানে কিছুমান ভাল লাগে দাম বহুত বাঢ়ি যায় ইমান পইচাও নাই Let's go. এই কুৰ্তা সেটযোৰ মোৰ ভাল লাগিছিল কিন্তু কালাৰটো একদম পছন্দ হোৱা নাই ৰেড মই ভাল নাপাওঁ আপোনালোকে ইয়াৰ লুকিংটো চাই লওক কেনেকুৱা লাগে চ' মোৰ এই কালাৰটো ভাল লাগিছে আৰু কমফৰ্টেবল হয় কাপোৰটো ভাল হয় সো ভাবিছো এটোকে লৈ লওঁ নেকি আপোনালোকে কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিছে ফাইনালি এই কালাৰটো মোৰ বহুত ভাল লাগিল আৰু এইটোৱে ল'লোঁ ইয়াৰ লুকিংটো এবাৰ চাই লওক আৰু ইয়াত এবাৰ আপোনালোকক এনেকৈ দেখাই দিওঁ আৰু মই এইটো লৈছোঁ শিৱম শ্বপি ষ্টাইল বজাৰ গৈছিলোঁ কিন্তু ষ্টাইল বজাৰত মোৰ ভাল নালাগিল গতিকে আগৰ পৰাই মই শিৱম শ্বপিত কাপোৰ লৈ থাকোঁ গতিকে মই বহুত ভাল পাওঁ তাৰ কাপোৰবোৰ কমফৰ্টেবল হয় ফিক্স ৰেট হয় কিন্তু বহুত ভাল লাগে আৰু এইটো পূৰা ট্ৰেডিশ্যনেল ড্ৰেছ হয় আপোনালোকক ঈদত পিন্ধি দেখাম কেনেকুৱা লাগে কমেণ্ট কৰি জনাব গাইজ এটা বস্তু দেখিলোঁ ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা চলি আছে চাই লওক আৰু এটা কথা গাইজ ঈদৰ লাইটিঙৰ ডেক'ৰেশ্যনৰ কাম 40% কমপ্লিট হৈছেগৈ আৰু বাকী আছে আৰু ইয়াত ঈদ মুবাৰকৰ এটা ডিজিটেল লাইটিঙৰ ব্যৱস্থা হ'ব যিটো আজিলৈকে হোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইম তো গাইজ আমি মছজিদৰ ডেক'ৰেশ্যনত লাগি আছিলোঁ ঈদৰ কাৰণে চ' ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ এজন নতুনকৈ ওলাইছে এজন আছিলে আগৰ পৰাই বাৰু গতিকে
এইজনো ব্লগ আহিব লাহে লাহে আৰু আপকামিং ঈদৰ ধামাকা ব্লগ আহিব আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব গতিকে লগ পাম নেক্সট ভিডিঅ'ত তো আজিলৈ বাই বাই দিয়া বাই 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 বাই